নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত ৰাজ্যত পুনৰ মুখলধাৰ বৰষুণৰ সম্ভাৱনা প্ৰবল বৃষ্টিপাতৰ লগতে বজ্ৰপাতৰো আগজাননী 17 জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী জাৰি প্ৰবল ধুমুহাই জোকাৰিব ৰাজ্যৰ কেইবাটাও প্ৰান্ত কোন কোন জিলাত হ'ব বৰষুণ আৰু বজ্ৰপাত মৰিগাঁও নগাঁও শোণিতপুৰ বিশ্বনাথ হোজাই পশ্চিম কাৰ্বি আংলং ডিমা হাছাও পূব কাৰ্বি আংলং গোলাঘাট যোৰহাট মাজুলী লখিমপুৰ ধেমাজি শিৱসাগৰ চৰাইদেউতো লগতে ডিব্ৰুগড় তিনিচুকীয়াতো প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা ৰাজ্যত পুনৰ মুখলধাৰ বৰষুণৰ সম্ভাৱনা লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে ডাঙৰ খবৰ 1 এপ্ৰিলৰ পৰাই আপুনি লাভ কৰিব ৰেচন 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত লাভ কৰিব ৰেচনৰ চাউল সংগ্ৰহ কৰাৰ সময়ত দিয়ক ফিংগাৰপ্ৰিণ্ট দি সংগ্ৰহ কৰক ৰচিদ ই-পষ্ট মেচিনৰ দ্বাৰা দিয়া ৰচিদ ল'ব লাগিব হিতাধিকাৰীসকলে অন্তোদয় অন্ন যোজনাৰ অধীনত 5 কিলোগ্ৰাম ৰেচন অগ্ৰাধিকাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব 5 কিলোকৈ ৰেচন হিতাধিকাৰীয়ে ৰেচন সংগ্ৰহ কৰি ল'ব লাগিব ৰচিদ 1 তাৰিখৰ পৰা 10 তাৰিখলৈকে দিন জোৰাকৈ খোলা ৰাখিব লাগিব ৰেচনৰ সকলো দোকান ৰাজ্যৰ খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে জাৰি কৰিলে বিশেষ বিজ্ঞাপন ৰেচন নাপালে দিব পাৰিব